নমস্কাৰ। অসম আৰু অসমীয়াৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ইতিমধ্যে সমাপন হৈ গৈছে। মায়াবিনী ৰাতি গোৱা সেই শ্ৰদ্ধাৰ গায়কজনলৈ মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পিছত অসমত যেন এক শোক পৰি গৈছে। গোটেই ৰাজ্যখন স্তব্ধ হৈ গৈছে গোটেই দিন। আৰু এই কেইদিনত আমি সচৰাচৰ কেইটামান ব্যতিক্ৰম আমাৰ ৰাজ্যত দেখা পাইছোঁ। এই প্ৰথম ব্যতিক্ৰমটো সেইকেইটাকে মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথম ব্যতিক্ৰমটো কি জানেনে? এনে আমাৰ ৰাজ্যত আজি কিছু বছৰৰ পৰা মানে ৰাজনীতিটো এনেকুৱা হৈ গৈছে, হিন্দু মুছলিম বা ধৰ্মীয় বিভেদকামী যিবিলাক সেইবিলাক এইকেইদিনত একেবাৰে নাইকিয়া হৈ গৈছে। গণশিল্পীজনে যে তেওঁ এজন যে গণশিল্পী আছিলে, প্ৰত্যেক ধৰ্মৰ কাৰণে তেওঁ কাম কৰিছিলে, প্ৰত্যেক ধৰ্মাৱলম্বী মানুহে তেনেদৰে তেওঁ শেষ যাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু কোনো ধৰণৰ ইয়াত ভেদভাৱ নাইকিয়া হৈ গৈছে। কোনো ফেচবুকত বেয়া কমেণ্ট নাই, ইউটিউবত বেয়া কমেণ্ট নাই। তেনেকৈ মানে সুন্দৰ মিলাপ্ৰীতি আকৌ যেন আগৰ মিলাপ্ৰীতিটো ঘূৰি আহিছে। যদিও এই সময়ত BTAD নিৰ্বাচন আছিলে। BTAD নিৰ্বাচন আহিলে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক অলপ বাঢ়ি যায়। এই বাঢ়ি গ'লেও BTAD নিৰ্বাচন চলি থকাৰ পিছতো কিন্তু এনেকুৱা কথাবিলাক তল পৰিলে। সেইটো জুবিন গাৰ্গৰ যিটো ব্যক্তিত্ব, তেওঁ কৈছিলে মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, মোৰ ভাষা নাই, তেনেকৈ যিটো কৈছিলে কথাষাৰ তাৰ প্ৰকৃত সাৰ্থকতা যেন ওলাই পৰিলে। তাৰপিছতে 2 নম্বৰ কথাটো হ'ল, অসমত এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন BTAD নিৰ্বাচনটো হৈছিলে, মুম্বাই হৈছে চাগে, কিন্তু সেই তাৰ বিষয়টো একেবাৰে তল পৰি গ'ল এইকেইদিনত। মানে অসমত এনেকুৱা এজন মানে এনেকুৱা এটা ঢৌ বলিলে যে মানে এই নিৰ্বাচনটো বাতৰিবিলাক নাইকিয়া হৈ গ'ল। এনেকুৱা চাগে আগতে কেতিয়াও হোৱা নাই আৰু ভৱিষ্যতেও হ'ব নাই, তাৰ কোনো ঠিক নাই। কাৰণ BTAD নিৰ্বাচনটো ইমান সৰু নিৰ্বাচন নহয়, আপোনালোকে সকলোৱে জানে। এইটো এটা বহুত গুৰুত্বপূৰ্ণ নিৰ্বাচনে হয়। তাৰপিছতে কথা হৈছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেখেতে মানে জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পিছত, অসমলৈ খবৰ অহাৰ পিছত মৃতদেহ অনাৰ পৰা মৰণোত্তৰ পৰীক্ষা, সমাধি কৰালৈকে সন্মুখত থাকি নেতৃত্ব দি যিখিনি কৰিছে নহয়, সেইখিনি কৰাটো ইমান সহজো নহয়, মানে অকলে কৰিছে। ইয়াৰ আগতে আমি মানে তাৰ কথাটো মানে ক'ব লাগে নালাগে মই গম পোৱা নাই, কিন্তু মানে যেতিয়া তেখেত নাছিলে অসমত, মানে জুবিন গাৰ্গৰ মৃতদেহ দিল্লীৰ পৰা অসমলৈ আনিলে, সেই সময়টোত মানে অব্যৱস্থাপনাত হৈ যায়। মৃতদেহ থোৱাৰ পিছত মানুহে ভালকৈ চাবলৈ নাপাইছিলে, কিন্তু তেওঁ অহাৰ পিছত সেইটো এনেকুৱা এটা ছিষ্টেম কৰি দিলে যে মানে মানুহে চবেই চাবলৈ পোৱা হ'ল। মানে যিটো আগতে ভূপেন হাজৰিকা মৃতদেহ চোৱা ক্ষেত্ৰত যেনেকুৱা কৰা হৈছিলে তেনেকৈ ধুনীয়াকৈ কৰিলে। আৰু এই সময়খিনিতে অসমৰ বিৰোধী দলো যেন বিৰোধী দল নহয়, তেনেকুৱা এটা পৰিৱেশ হ'ল। বিৰোধী দলে চৰকাৰৰ লগত সম্পূৰ্ণ সহযোগিতা কৰিলে আৰু এই গোটেই কথাখিনিলৈকে আজিলৈকে হোৱা কামখিনিত যিখিনি সহযোগিতা কৰিলে তেওঁলোককো এইখিনি কাৰণে চৰকাৰৰ পিনৰ পৰা নিশ্চয় বা জনসাধাৰণৰ পিনৰ পৰা ধন্যবাদ দিব লাগে। ইয়াৰ পিছতে আমি যিখন মানে শিক্ষাৰ নগৰী বুলি কোৱা হয় যোৰহাটত এটা বৰ ব্যতিক্ৰমী আন্দোলন হোৱা দেখা গ'ল। আন্দোলনটো ব্যতিক্ৰমী বুলিও ক'ব নোৱাৰি, সেইটো একচুৱেলি তেওঁলোকে দাবী কৰিবলগীয়া বিষয় যে যোৰহাটত জুবিনৰ সমাধি লৈ পেলাই দিব লাগে বুলি আন্দোলন কৰিলে। এইটো চাগে পৃথিৱীৰ ক'তো চাগে এনেকুৱা এটা আন্দোলন হোৱা নাই য'ত এজন ব্যক্তি ইয়াত সমাধি কৰক তেনেকৈ চাগে আন্দোলন হৈছে। সেইটো জুবিনৰ
ব্যক্তিত্বৰ প্ৰভাৱ বুলিয়ে ক'ব লাগিব। কিন্তু শেষলৈ মানে এই গোটেই কথাখিনি মুখ্যমন্ত্ৰীয়ে অৱগত কৰোৱাৰ পিছতো বহুতো তাত অবুজ ব্যক্তিয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ নিচিনা কিছুমান কাম কৰিলে, যিখিনি প্ৰকৃততে ভাল কথা নহয় বুলি ভবা যায়। গতিকে তেনেকুৱা হ'ব নালাগে। কিন্তু জুবিন গাৰ্গ এজন সৌভাগ্যৱান হ'ব লাগিছে যে জুবিন গাৰ্গক ইয়াত সমাধিস্থ কৰক বুলি এটা আন্দোলন হৈছে। যদি পৰিয়ালে তাত বিচৰা নাছিল, য'ত বিচাৰিছিল তাতে হ'ল। তাৰপিছতে আৰু এটা এইটো কথা মই ব্যতিক্ৰম বুলি ভবা নাই, মানে অসমৰ বাহিৰৰ মানুহবিলাকে অসমৰ মানুহবিলাকক নিজৰ মানুহৰ নিচিনাকৈ নেচায়। সেই কথাটো আকৌ এবাৰ প্ৰমাণ হৈ গৈছে। এইটো কেনেকৈ চাওক, এতিয়া তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অসমতে আছে। অসমতে থকাৰ পিছত তেওঁ গোটেই অসমৰ পৰিৱেশটো দেখা নাই নেকি? যে তেওঁলোকে যে জুবিন গাৰ্গৰ স্মৃতিচাৰণ পাতিবলৈ তাত নাই দিয়া। কেলৈ নাই দিয়া? সেইটোক লৈ পেলাই ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিবলগীয়া হৈছে, কিবা কৰিবলগীয়া হৈছে। সেইটো অতি দুখৰ বিষয়। ইয়াৰ লগে লগে আৰু এখন কেন্দ্ৰীয় বিদ্যালয়, খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়, সেই তাতো তেনেকুৱা এটা পৰিস্থিতি উদ্ভৱ হ'ল, যিটো অতি দুৰ্ভাগ্যজনক। এই এনেকুৱাবিলাকে আমাৰ অসমৰ বাহিৰৰ মানুহখিনিক আমাৰ অসমীয়া মানুহৰ প্ৰতি থকা যিটো তেওঁলোকৰ মনোভাৱ বেয়া বুলি, চব ব্যক্তিয়ে নহয়, কিছুমান মানুহৰ যে বেয়া ভাৱ এটা লৈ থাকে, তেনেকুৱা কথাটো মানে প্ৰতিপন্ন কৰে নিচিনাই ভাৱটো হ'ল। এইকেইটা মই মানে অকণমান ব্যতিক্ৰমী ঘটনা নিচিনা দেখিলোঁ, যিখিনি মই আপোনাৰ লগত আলোচনা কৰিলোঁ। ধন্যবাদ।